Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। সো আজি আমি গৈ আছোঁ শিৱসাগৰ নাজিৰা আৰু ভিডিঅ' চাই থাকোঁ। এতিয়া মৰিয়নি পাইছোঁহি আৰু এই যোনটো ৰাস্তা আহিলোঁ শ্বৰ্টকাট আহিলোঁ মানে শ্বৰ্টকাট ৰাস্তাতে ঠেকেচা খাই কিবা লাগিব বুলি। তো এতিয়া পৰা ৰাস্তাত অলপ ভাল পাম সেইকাৰণে কেতিয়াবা দেখাই থাকিম আৰু। এতিয়া আমগুৰি টাউন পাইছোঁ আমি আৰু এতিয়া আমি যাম অগ্নিনাভ নেকি আছে অগ্নিনাভ মন্দিৰ নাজিৰা এটা মন্দিৰ এটাত আছে তালৈ যাম তাৰপিছতে বাজনী ঘৰলৈ যাম। এতিয়া আমি আহি পালোঁ নাজিৰা আৰু এতিয়া আমি নাজিৰাই হয় মন্দিৰ এটাত সোমাম। মন্দিৰটোৰ নাম কি আছিলে সোমামকৈ আছে যোনটো ডিজিটেল মন্দিৰ বুলি কয় মে বি প্ৰায় মানুহে জানেই। চ' দেখাম আজি মন্দিৰভাগ। আমি আহি পালোঁহি মন্দিৰটো কিন্তু গাড়ী পাৰ্ক কৰিবৰ কাৰণে একদমেই জেগা বিচাৰি পোৱা নাই। নাজানো আৰু কোনডোখৰত ৰখা হয় এতিয়া। কিবাকৈ গাড়ীখন এতিয়া 1 কিলোমিটাৰমান দূৰত পাৰ্ক কৰি থৈ আহিলোঁ আৰু মানুহৰ ভিৰ দেখিছেনে ইমানেই মানুহ হৈছে। তাতে যিহেতু আজি দেওবাৰ গতিকে মানুহ হ'বই দিয়কচোন আৰু ভবা নাছিলোঁ দেই ইমান মানুহ হ'ব বুলিও ভবা নাছিলোঁ। বহুত মানুহ আৰু এয়া সকলোৱে চাকি জ্বলাই আছে। এই মন্দিৰভাগৰ নাম হৈছে অগ্নিনাভ মন্দিৰ, নাজিৰাত আছে। হয়তো যোনসকলে মন্দিৰভাগক চিনি পায় ডিজিটেল মন্দিৰ বুলি জানে, বহুতেই জানে কাৰণ আপোনাৰ বহুত দূৰৰ পৰা আহে মানুহ। গুৱাহাটী, নলবাৰী বহুতো ঠাইৰ পৰা আহে আচলতে ইয়াতে পূজা কৰিবৰ কাৰণে আৰু এই মন্দিৰভাগ শিৱ মন্দিৰ হয়। আপোনালোকে যদি ইয়াৰ ওপৰত আৰু জানিব বিচাৰে মইতো এই জাষ্ট থুলমূল কথাখিনি কৈছোঁ, আপোনালোকে চাৰ্চ কৰিব পাৰে ইয়াৰ ওপৰত। বহুত বেছি এতিয়া ফেমাছ হৈ আছে মন্দিৰভাগ। সেয়াই আৰু চাই থাকক। মন্দিৰৰ পৰা আহিলে ইমান ভিৰ আৰু এতিয়া পায়স খাই লওঁ তাৰপিছতে বাজনী ঘৰলৈ যাম। এতিয়া আমি আহি পালোঁ বাৰ ঘৰত আৰু বাৰ বেবী এটা হৈছে যি নেকি মই আকৌ এবাৰ মাহী হ'লোঁ আৰু ভাইটি মামা হ'ল। কি হ'ল মনে থাকে কি হ'ল কেলে কান্দিছা? দিলো ন নাকান্দে মুজি নকবি এতিয়া আমি ভাত খাব বহিছোঁ আৰু চাহ তাহ খোৱাটো নেদেখালোঁ আৰু দেই। এইফালে মই এতিয়া নতুন আমাৰ আলহীজনক লৈ আছোঁ। আলহীজন মানে আমাৰ মৰমৰ ভাগিন পোৱালিটোক লৈ আছোঁ আৰু দেখিছেনে কি ধুনীয়াকৈ সি চাই আছে একদম। এই চিকেন মৰম লগাটো গোটেইটো গোলুমোলো আৰু এইফালে মোক বিন্দু গেবি কৈ আছে এফালে আৰু মানে পোৱালিটো ইমান ধুনীয়াকৈ চাই আছে বেলেগ মৰম লাগিছে কৈছেনে। কিন্তু ল'বলৈ অলপ ভয়ো লাগে দুখ চুখ পায় বুলি কাৰণ জন্ম হোৱা বেছি দিন হোৱাই নাই একদম পিকলি মিকলি হৈ আছে যিহেতু। আৰু এইফালে বা মাইনা বা আৰু সেইফালে ভিন্দু যাৰ কাম বাঢ়িছে এতিয়া বাপেক হৈ। এতিয়া আমি মাইনা ভাতৰ ঘৰৰ পৰা ওলালোঁ আৰু যিটো আৰু মা শিৱসাগৰ মানুহ হৈ আজিলৈকে নিজে মানে ইয়াৰ কাৰেংঘৰটো চাবলৈ যোৱা নাই। এনেকুৱা মানুহ ইয়াৰে মানুহ আকৌ ইয়াতে যোৱা নাই কাৰেংঘৰ চাবলৈ। চব গ'লোঁ বাকীখিনি অকল সেই কাৰেংঘৰটো বাহিৰে। তো তালৈকে যাওঁ এতিয়া আৰু তাৰপিছত এনাই ঘৰলৈ যাম চাগে। চাই থাকক এই গেলা ৰ'দ লগাই দিয়া মৰি থাকিম। চাই থাকক আমাৰ আহোমসকলৰ চুকাফা বৰদোৱাৰটো টাই ভাষাত কেনেকৈ লিখা আছে চোৱা। এয়াই হৈছে কাৰেংঘৰ, আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই কাৰেংঘৰটো আপোনাৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত আছে আৰু যোনসকল অহা নাই চাবলৈ নিশ্চয় এবাৰ চাবহি কাৰণ আমাৰ অসমতে ইমান এটা ধুনীয়া হিষ্টৰিকেল আমাৰ এটা নহয় আচলতে ধেৰ হিষ্টৰিকেল জেগা আছে।
যোনসকল আমাৰ স্বৰ্গদেউসকলে নিৰ্মিত কৰা। এই কাৰেংঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। মাজেদি খেলি মেলি লাগি গৈছে কোনফালে আহিছিলোঁ কোনফালে যাওঁ দিয়া। এতিয়া কাৰেংঘৰৰ পৰা ওলাই আহি খাব লৈছোঁ আইচক্ৰীম আৰু এইফালে পাপাই খাই আছে কুঁহিয়াৰ ৰস। মায়েতো বাদ দিলে, চব মিঠা বস্তু মায়ে বাদ দিলে, ত্যাগ কৰি দিছে চব এফালৰ পৰা। পাপাই খাই আছে আৰু এইফালে এইবোৰ কাৰেংঘৰটোৰ ফ্ৰণ্টত এইবিলাক দোকান চোকানবোৰ অলপ আছে আৰু ৰাস্তাত। মই ব্লগ কিছুমানত কওঁ যে এনাই ঘৰলৈ যাম এতিয়া, এনাই ঘৰ পাবলৈ হৈছোঁ। কিন্তু এনাই মানে কি বহুত নাজানিব পাৰে, আমাৰ আহোমৰ ভাষাত এনাইটোক মানে মোৰ মাৰ মাক বুজায়, যোনটো আইতা বুলি কয় কিছুমানে, আৰু আমি আহোমসকলে এনাই দিওঁ পঠাই দিওঁ সেনেকৈ কওঁ। চ' সেইটোৱে। আৰু এটা কথা, জেঠাই এইটো কি বুলি কয় মানে আপা বুলি কওঁ আমি আহোমত। তো হয়তো বহুতে বুজি নাপাব পাৰে বা গম নাপাব পাৰে গম হে বহুতে নাযাব মোক এনাই পঠা নাজানো। আৰু দেউতাৰ মাক দেউতাকৰ আইতা ককা গড়গাঁও কলেজখন এইখন হৈছে ক'ত, এইখন হৈছে গড়গাঁও কলেজ। এয়া এনাই আৰু আমি এতিয়া এনাই ঘৰলৈ আহিলোঁ আৰু এইফালে শাহুৱেক আৰু জোৱাইকে পূৰা কথা পাতি আছে দেখিছেনে, মই শুনিহে আছোঁ আৰু। আজি যাবলৈ কৈছোঁ নাযায় মোৰ লগত, দুদিনমান থাকি থাকিম। এতিয়া নাই ঘৰৰ পৰা ওলালোঁ, এতিয়া ঘৰলৈ বুলি যাওঁ আৰু টাইম হৈছে আপোনাৰ 7:10। আজিৰ ব্লগটো এতিয়া এণ্ড কৰিছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো এণ্ড চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।